পুনৰ চৰ্চাত বহ্নিমান তই শক্তি নৰক আমি শক্তি মৰক অন্তৰৰ এই অগ্নিশিখা আজি হ'ব বহ্নিমান 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 আৰু আমি হ'ম মুক্ত 16 বৰ্ষৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল ছবি বহ্নিমান আজিও আটাইৰে প্ৰিয় সন্তোষী মা প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত ছবিখনত অভিনয় কৰিছিল যতীন বৰা যশপাল শৰ্মা ৰবি জংগু ৰিমি হাজৰিকা বিষ্ণু খাৰগৰীয়াকে আদি কৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতাই আমাৰ এক নিজস্ব অনুসন্ধানৰ পৰা জানিব পৰা মতে উক্ত ছবিখনৰ সিকুৱেল নিৰ্মাণৰ যোজা চলাই থকা হৈছে যথেষ্ট সংগোপনে অৱশ্যে এই বিষয়ে প্ৰযোজকে কোনো তথ্য জনাবলৈ অস্বীকাৰ কৰে উল্লেখযোগ্য যে এই ছবিখনৰ পৰিচালনাৰ সৈতে জড়িত হৈ পৰিছে কেইমাহমান পূৰ্বে মুক্তি পোৱা ব্যয়বহুল অসমীয়া ছবি ৰক্তবীজৰ নিৰ্দেশক বিশ্বজিৎ বৰা आग लगा दूंगा पूरे गुवाहाटी में মই হেনো ক'লা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা ৰক্তবীজৰ সময়তে আৰু অসমীয়া চলচ্চিত্ৰ নকৰোঁ বুলি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ পিছতে এইখন ছবি নিৰ্মাণৰ প্ৰস্তুতি তুংগত এই বিষয়ে পৰিচালক বিশ্বজিৎ বৰাৰ লগত যোগাযোগৰ চেষ্টা চলোৱা হৈছে যদিও এই পৰ্যন্ত আমি সফল হ'ব পৰা নাই জানিব পৰা মতে ব্যয়বহুল ছবি বহ্নিমান 2ৰ সৈতে জড়িত হ'ব কলকাতাৰ বহুকেইগৰাকী আগশাৰীৰ অভিনেতা অভিনেত্ৰী লগতে বলিউডস্থিত জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠটো শুনিবলৈ পোৱা যাব অসমীয়া গীত যদিহে আমাৰ তথ্য সঁচা হয় তেন্তে এয়া নিশ্চিত যে এখন ভাল অসমীয়া ছবি অসমবাসীয়ে লাভ কৰিব বহ্নিমান বহ্নিমান বহ্নিমান